হাৰ্ট এটেক হোৱাৰ আগে আগে আমাৰ শৰীৰত কেইটামান সংকেত দিয়ে। এই সংকেতকেইটা পালে আপোনালোকে কেতিয়াও অৱহেলা নকৰিব। সংকেতকেইটা হৈছে, 1 নম্বৰতে আপোনালোকৰ বুকখনত হঠাৎ এটা বিষ আহিব বা এটা চাপ বা এটা গধুৰ অনুভৱ হ'ব। দ্বিতীয়তে বিষ এটা বুকুত আহিব আৰু সেই বিষটো ৰেডিয়েট হ'ব আপোনালোকৰ এই লেফ্ট ছাইডৰ, মষ্টলি লেফ্ট ছাইডৰ চল্ডাৰলৈ, তাৰপিছত দুটা ছাইডৰ চল্ডাৰলৈ বা ডিঙিলৈ বা পেটৰ ওপৰ ভাগলৈ বা পিঠিলৈ এটা বিষ ৰেডিয়েট হ'ব। 3 নম্বৰতে আপোনালোকে একো কাম নকৰাকৈ, একো কষ্টৰ কাম নকৰাকৈ হঠাৎ উশাহ নিশাহটো ছুটি হৈ যাব বা অসুবিধা অনুভৱ কৰিব। 4 নম্বৰতে আপোনালোকৰ শৰীৰৰ পৰা এটা শীতল ঠাণ্ডা ঘাম ওলাব, বডিটো ঠাণ্ডা ঘাম এটা ওলাব। আৰু 5 নম্বৰতে আপুনি হঠাৎ একো কাৰণ নোহোৱাকৈ শৰীৰটো বহুত দুৰ্বল অনুভৱ কৰিব বা ভাগৰুৱা অনুভৱ কৰিব। আৰু 5 নম্বৰতে শৰীৰটো হঠাতে একো কাৰণ নোহোৱাকৈ বহুত দুৰ্বল অনুভৱ হ'ব আৰু ভাগৰুৱা অনুভৱ হ'ব। এনেকুৱা কিছুমান যদি লক্ষণ আপোনালোকে হঠাৎ অনুভৱ কৰে, তেতিয়াহ'লে ততাতৈয়াকৈ আপোনালোকে ফিজিচিয়ানছ বা ডক্তৰৰ ওচৰলৈ যোৱাটো উচিত। আৰু সেই সময়ত আপোনালোকে কষ্টকৰ কাম বা ড্ৰাইভিং হওক, এনেকুৱা কিছুমান কাম আপোনালোকে নকৰাকৈ থকাটোৱেই ভাল। আৰু এনেকুৱা কিছুমান হেল্থ টিপছ পাই থাকিবলৈ মোৰ এই চেনেল আছামিজ হেল্থ টিপছ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা জানিব লগা থাকে তে কমেণ্টত নিশ্চয়কৈ জনাব। ধন্যবাদ।